কনফাৰ্ম গুম বুলি গুম হ'লে বাৰু চিন্তা নাই তথাপিও সৰ্পশখা যেতিয়া দেখিলেই চিনি পাওঁ মইতো যেনেধৰণে সোমাইছে গুম হ'লেতো গুম হা গুম এডাল আচলতে ইয়াত সাপ এডাল সোমাই আছে সাপডাল আমি মানে এটা অনুমান কৰিছোঁ গুম সাপ বুলি গতিকে সৰ্পশখা আহিছে তেওঁ জানিব গুম হয় কনফাৰ্ম ন কনফাৰ্ম এই লাঠডাল উলিয়াই লৈ যাচোন আহি ওপৰটো অঁ এইটো বাৰী যাগৈ নেকি ন যাগৈ নেকি মই নি পেলাই ৰাস্তাতে এৰিব লাগিব অঁ বাৰী ফালে দি দিয়া বাহিৰত দি যাব সি নিজে যাব গ'ল ন মই গুম বুলি জনা হ'লে মই আকৌ মানে সাপডাল লৰচৰ কৰা নাছিল যে মই খেতি খাপ বুলি ভাবিছিলোঁ নাই দীঘলকৈ জানিব লাগে গুম নাই গম নাপায় নহয় ভিতৰত সোমাইছে হ'ব গতিকে এখেত হৈছে প্ৰাণকৃষ্ণ কেওট হয় এখেতে বিভিন্ন জেগাত তেনেকৈ সৰ্পশখা বুলি তেখেতক চবেই জানে আমাৰ বিশেষকৈ ঢেকীয়াজুলিৰ পৰা এই গোটেই এটা বৃহত্তৰ অঞ্চলত তেওঁ এনেধৰণে আচ্ছা কিমানমান ধৰা হ'ল এতিয়ালৈকে বৰ্ষ মোৰ এনেই হিচাপ কৰা নাই তথাপি 1000ৰ ওচৰা-ওচৰি হ'ল চাগে আৰু বিষাক্ত 1000ৰ ওচৰা-ওচৰি হ'ল আৰু আপোনাৰ এতিয়াতো নন ভেনম নহ'লে ধৰিলোঁ মই ইয়াৰ বিষ নাই কামুৰিলে তিতি এটা ল'লে হ'লে একো নহয় তাকে মানুহে আচলতে দেখিলে মানুহে ক'লা দেখিলে ফেটি খাপ বুলি কয় আৰু আচলতে সোমাই আছে সাপটো হয় সোমাই পেলাই ওলোৱা নাই হেৰি কৰা নাই হয় এই এনেই এন্দুৰ নিগনি এইবিলাক খাবলৈ আহে হয় এডাল বাৰী থাকিলে ভাল হয় ফেটি খাপ নাহে মানে এই বাকীখিনি খাদ্য খাই পেলাই যেতিয়া বেলেগ খাব নাপায় যেতিয়া সেইকাৰণে থাকিলে ভাল ভাল হয় বাৰীত থাকিবই লাগে বাৰীত ৰাখিব বুলিয়ে কয় তাত চবৰ বাৰীতে থাকেই অঁ হয় ধন্যবাদ বহুত বহুত ধন্যবাদ তেখেতক মতাৰ লগে লগে তেখেতে আহি পাইছেহি গতিকে আচলতে এখেতে ৰাইজৰ যথেষ্ট সেৱা কৰি আছে গতিকে আমিও তেখেতলৈ আন্তৰিক অভিনন্দন জনালোঁ এনেধৰণে কৰ্মবোৰ কৰি ৰাইজক সহায় কৰাৰ কাৰণে ধন্যবাদ হয় ধন্যবাদ